Hi everyone, welcome back to my YouTube channel. আশা কৰিছো সকলো ভালে আছে আৰু মই ভালে আছো। পোনপ্ৰথমে সকলোকে পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত শুভেচ্ছা। আৰু আহক তেন্তে আজি আমি দীপাৱলী কেনেদৰে পালন কৰো যেটো বহুত হেমেকা এবাৰ দীপাৱলী বৰষুণ ৰাতিপুৱাৰ পৰা দিয়ে আছে। বৰষুণ এৰাই নাই যেনেকৈ ভাবিছিলো তেনেকৈ সকে নহব। গতিকে আহকচোন বাৰু যেনেকৈ পালন কৰো তেনেকৈ আপোনালোকৰ লগত আমি একেলগে পালন কৰো। আহক তেন্তে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো। 1, 2, 3, 4. দিয়া আমাৰ কিন্তু হৈ গ'ল চাকি বন্তি দিয়া আৰু ৰংগলী বনালো ভিতৰতে যেহেতু বাহিৰত বৰষুণ দি আছে সেইকাৰণে বাহিৰত চাকি দিব নোৱাৰিলো এবাৰ ভিতৰতে দিলো আৰু এতিয়া মই ৰংগলী যেতিয়া বনাইছিলো ভাবিলো যে কি খাম আজি স্পেশালটো কিবা এটা হ'ব লাগিব ন দীপাৱলী কিন্তু মাছ মাংস অনাও নহল আজি আৰু আজি বোলে নাখায়ো মাছ মাংস কিবা বোলে আছে আজি আৰু যি হওক বাৰু আজি যি আছে মানে এয়াই মোৰ আইডিয়া আহিলে ৰংগলী বনাই থাকোতে সেইকাৰণে বনাওচোন কি বনাও চাওঁ আহক আৰু মায়ে মটৰ তিয়াই থৈছিলে তাৰপিছত মই তাৰ পৰা ৰংগলী বনাই থাকোতে ক'লো যে মটৰখিনি বইল কৰি দিয়ক আৰু মটৰ ঘুগুনি বনাম তাৰপিছতে আৰু কি বনাব চাই থাকক এতিয়া বইল কৰি লোৱা মটৰখিনি ফোৰণ দিবৰ কাৰণে তেল যেফালে গৰম হৈ গ'ল আৰু গৰম তেলতে মই দি দিলোঁ পাঁচফোৰণ কেইটামান আৰু আদা দিলোঁ পিঁয়াজ দিলোঁ নহৰু দিলোঁ আৰু এটা শুকান জলকীয়া আৰু কেঁচা জলকীয়া দুটাও দিলোঁ আৰু যিমানখিনি প্ৰয়োজন হৈছে মোৰ সেই অনুমতে মই অকমান হালধি দি দিলোঁ আৰু এতিয়া মই ভালদৰে সেই মিশ্ৰণখিনি মিক্স কৰি ল'লোঁ আৰু ইয়াতে মই দি দিছোঁ পেকেটৰ ধনিয়া গুড়ি দি দিছোঁ আৰু অকণমান মই ছানৰাইজৰ মিট মছলা দি দিছোঁ আৰু এতিয়া ভালদৰে এইখিনি মই মিক্স কৰি ল'ম আৰু ইয়াতে মই দি দিম এতিয়া অকণমান পানী আৰু পানীখিনি দি লৈ যাতে মছলাখিনি সিজি যায় তাৰ কাৰণে অকণমান শুকুৱাম তাৰপাছতে মই এড কৰি দিম বইল কৰা মটৰখিনি এইখিনি মোৰ ভালদৰে লৰোৱা হৈ গৈছে আৰু এতিয়া মই দি দিম এতিয়া বইল কৰা মটৰখিনি পানীখিনি মই সাইডকে ৰাখি পেলাই এতিয়া মটৰখিনি ভালদৰে ভাজি ল'ম তাৰপাছতে পানীখিনি মই এড কৰি দিম আৰু এড কৰাৰ পাছত আপোনালোকক মই শেষত দেখুৱাম কালাৰটো কেনেকুৱা আহে কি হয় মই পিছত দেখাই আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো মটৰখিনি এতিয়া মছলাখিনি যাতে ভালকে সোমাই যায় তেনেকৈ মই লৰাই দিছোঁ ভালদৰে আৰু ইয়াৰ পানীখিনি শুকুৱাবলৈ দিম মানে শুকোৱাৰ পাছতহে মই বাকীখন পানীখিনি এড কৰিম আৰু ইয়াতে মই অলপ দি দিছোঁ গৰম মছলা আৰু গৰম মছলাখিনিও ভালকৈ যাতে সিজি যায় আৰু দি লৈছোঁ তাৰপাছতে মই বাকী পানীখিনি এড কৰি দিম আৰু তাৰপাছত উতল আহিলে হৈ যাব আপোনালোকে দেখিবলৈ পাইছে যে মই পানী বেছি এড কৰা নাই আৰু যিখিনি পানী এড কৰিছোঁ মানে মটৰ বইল কৰোঁতে যিখিনি পানী ৰৈ গৈছিলে সেই পানীখিনিয়ে দি দিছোঁ সেইকাৰণে সোনকালেই উতলটো আহি গৈছে আৰু ইমান ধুনীয়াকৈ উতল আহিছে যে দেখিয়ে লাগিছে যেন খাবলৈ নিশ্চয় সোৱাদ হ'বই আৰু মটৰ ঘুগুনিটো মই এনেও ভাল পাওঁ আৰু তাতে আজি বতৰটো ঠাণ্ডা বতৰ বৰষুণ দিয়া ঠাণ্ডা বতৰৰ মটৰ ঘুগুনি খোৱা মজাই বেলেগ হয় আৰু এইখিনি মটৰ ঘুগুনি মোৰ অলৰেডি হৈ গৈছে মই নমাই দিছোঁ আৰু এতিয়া মই বনাবলৈ লৈছোঁ ডিমটো ফ্ৰাই কৰিবলৈ লৈছোঁ এগ কাৰী বনাম আৰু তাৰ কাৰণে মই অকণমান গৰম তেলতে দি ল'লোঁ হালধি নিমখ আৰু এতিয়া ডিমকেইটা মই ফ্ৰাই কৰি ল'ম ভালদৰে তাৰপাছতে মই এগ কাৰীখন বনাম এগ কাৰীখন একেবাৰে চিম্পল একো নিদিওঁ তাত জাষ্ট বিলাহী দুটা দিম আৰু পিঁয়াজ নহৰু আদা নহৰু দিম আৰু আলু আছে আলু বইল কৰি লোৱা মটৰতে যে আলু দিছিলোঁ সেই তাৰ পৰাই কেইডোখৰমান মানে 4-5ডোখৰমান মই কাঢ়ি ছাইড কৰি ৰাখিছিলোঁ আৰু সেই মটৰ মানে আলু দমটোত মানে নিদিলেও ভাল নালাগে ন সেইকাৰণে তাৰ পৰাই আলু ৰাখি আৰু মই দি দিছোঁ আৰু এতিয়া তেলটো গৰম হৈ গ'ল আৰু ডিমটো ফ্ৰাই কৰা হৈ গ'ল এতিয়া তেল গৰম হ'লত মই দি দিলোঁ কেইটামান পাঁচফোৰণ
তাতে মই দি দিলোঁ পিঁয়াজ আৰু এটা শুকান জলকীয়াও দিছোঁ, অকণমান হালধি দি দিছোঁ আৰু নিমখো এড কৰি দিছোঁ। এতিয়া ভালদৰে মই লৰাইছোঁ। তাৰপিছত হালধি পিছত মোৰ থাকি গৈছিলে এই চামুচখনত, সেইকাৰণে মই আকৌ দি দিম পিছত। আৰু এতিয়া মই বিলাহী দি দিছোঁ। বিলাহী দি আকৌ ভালদৰে লৰাম। বিলাহীখিনি গলিবৰ কাৰণে অকণমান সময় ৰ'ব লাগিব। এতিয়া হালধিখিনি যিখিনি আছিলে চামুচত সেইখিনি আকৌ দি দিলোঁ, থাকি গৈছিলে। আৰু এতিয়া মই দি দিছোঁ আদা নহৰুৰ পেষ্টখিনি আৰু এতিয়া ভালদৰে লৰাম। আৰু ইয়াতে দিছোঁ মই অকণমান পেকেটৰ ধনিয়া, অকণমান দিছোঁ মই মিট মছলা আৰু এতিয়া ভালদৰে মই মিক্স কৰিম আৰু অকণমান দি দিছোঁ জিৰা গুড়িও। আৰু বেছি মছলা দিয়া নাই। আৰু ইয়াতে অকণমান গৰম পানী দি দিছোঁ যাতে এইখিনি ভালদৰে মছলাখিনি বিলাহীখিনি গলে। আৰু ইয়াতে অকণমান কিষানৰ অলপ চচ আছিলে, সেই চচখিনিও অকণমান দি দিছোঁ। চচৰে অকণমান দি দিছোঁ যাতে অকণমান খাবলৈ অকণমান খট্টা মিঠা এনেকুৱা হয়। যিহেতু বিলাহীত মানে আমি বিলাহীৰ গুটিটো নিদিওঁ, গুটিটো দিলেহে মানে গোটেইখিনি দিলেহে অলপ খট্টা হয়। আৰু গতিকে পকা বিলাহী আছিলে সেইকাৰণে গেছ কৰে যে ৰাতি, সেইকাৰণে বিলাহীৰ গুটিবোৰ আমি প্ৰায়ে নিদিওঁৱেই। আৰু এতিয়া ভালদৰে ডিমকেইটা দি দিছোঁ আৰু আলুখিনিও দি দিছোঁ। এতিয়া ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'ম। আৰু এতিয়া ফ্ৰাই কৰি লোৱাৰ এতিয়া গৰম কৰি থোৱা পানী আছিলে, সেই পানীখিনি এতিয়া এড কৰি দিম। বেছি পানী নিদিওঁ এক কাৰীখনত, জাষ্ট অকণমান মানে গ্ৰেভি টাইপতে ৰাখিম। আৰু চাই থাককচোন বাৰু, এয়া মোৰ হৈয়ে গৈছে, দেখিবলৈ পাইছে। এনেকৈ গ্ৰেভি টাইপতে মই ৰাখিম। আৰু কি বনাই আছোঁ চাই থাকক আপোনালোকে। দুবিধ হৈ গ'ল মোৰ, ঘুগুনি বনোৱা হৈ গ'ল, মটৰ ঘুগুনি বনোৱা, আৰু বনোৱা হৈ গ'ল মোৰ এগ কাৰী। এতিয়া বনাবলৈ লৈছোঁ মই পোলাও। আৰু পোলাও বনাবলৈ লৈছোঁ আজি জহা চাউলেৰে। তাৰ কাৰণে মই ৰিফাইন দিছোঁ। তাতে মোৰ ওচৰত যিখিনি সামগ্ৰী আছে, যিহেতু মই কৈছোঁৱেই যে ৰাংগালী বনোৱাৰ সময়তহে মোৰ আইডিয়া আহিছে, সেইকাৰণে জ্বালচেনি নাছিলে, গতিকে যিখিনি আছে সেইখিনি কৈছোঁ। মই লং দিছোঁ আৰু ইলাচি দিছোঁ, বাদাম আছিলে বাদাম দিছোঁ আৰু পিঁয়াজ এনেকৈ কৰি ভাজি লৈছোঁ ৰিফাইনত। আৰু এতিয়া ধুনীয়াকৈ দেখিবলৈ পাইছেই, অলপ অলপ পিঁয়াজৰ কালাৰটো ৰঙা হৈছে। আৰু অলপ মই সৰহকৈ জিৰা দিছোঁ, মানে এনেকুৱা ফ্লেভাৰটো আহে যাতে জিৰা ৰাইচো হয় আৰু মানে এনেকুৱা মানে অকণমান মিঠা মিঠাও হয়। আৰু এতিয়া মই চাউলখিনি আছিলে, চাউল মই 2 গিলাচ লৈছোঁ, জহা চাউল ঘৰৰে। সেই জহা চাউলখিনি এতিয়া দি দিলোঁ আৰু এতিয়া মই ভালদৰে ভাজিলোঁ। ভাজাৰ পাছত যেতিয়া সেই তেল ভাৱটো, পানী ভাৱটো নাইকিয়া হৈ গ'ল, আৰু এতিয়া মই দি দিছোঁ 1.5 গিলাচ পানী ইয়াত এড কৰিছোঁ। 2 গিলাচ চাউলত 1.5 গিলাচ পানী এড কৰিছোঁ। আৰু ইয়াতে অকণমান নিমখো দি দিছিলোঁ মই আগতে, আপোনালোকক ক'বলৈ পাহৰিলোঁ। অকণমান চেনিও দিছিলোঁ মিঠা হ'বৰ কাৰণে। আৰু এতিয়া মই দি দিছোঁ ঘিউ দি দিছোঁ। আৰু ঘিউ দি আৰু এতিয়া মই ঢাকনখন বন্ধ কৰি দিম। তাৰপিছত হৈয়ে যাব, আপোনালোকক শেষত দেখাই আছোঁ মোৰ পোলাওটোনো কেনেকুৱা হয়। এতিয়া বনাবলৈ লৈছোঁ পুৰি। আৰু আজি মানে অকণমান স্পেচিয়েল হ'ব লাগিব ন, সেইকাৰণে কেইটামান আইটেম বেছি হৈছে। আৰু পুৰিখিনিৰ কাৰণে আটা চাটা মায়ে মঠি দিলে আৰু বেলিও দিছে মায়ে, আৰু মই জাষ্ট বনাইহে দিছোঁ। আৰু পুৰি বনাব জানেই আৰু সকলোৱে, জাষ্ট এনেই এটা ক্লিপ দেখাই দিছোঁ আপোনালোকক। আৰু এইখিনি দেখিছে পুৰি বনোৱা হৈ গৈছে। আৰু এতিয়া জাষ্ট খাব লাগে, চব বনোৱা ৰেডি। আৰু গতিকে আহক তেন্তে এতিয়া পোলাওটো চাওঁ আমি কেনেকুৱা হৈছে। আৰু মোৰ এটা এক্সাইটমেণ্ট থাকে যে মানে পোলাও সদায় বনালে এনেকুৱা হয় যে কেতিয়া মই কুকাৰটোৰ ঢাকনখন খুলি চাওঁ আৰু কেনেকুৱা হৈছে। যেতিয়া মানে ধুনীয়া হয়, ভাল হয় মানে পোলাওখিনি। কেতিয়াবা এনেকুৱা হৈ যায় ন, বেছি পানী হয়, গতিকে আজি কিন্তু নাই হোৱা, বহুত ধুনীয়া হৈছে। আৰু এতিয়া জাষ্ট কাঁহীত খাব লাগে, সেইকাৰণে কাঁহীত উলিয়াইছোঁ, আপোনালোকক দেখাইছোঁ। আৰু যদি আপোনালোকে, আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আপোনালোকে যদি ভাল পায় ন ভিডিঅ'টো চাই, তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। তাৰপিছতে আজি ভিডিঅ'টো চাগে শেষ কৰিম নে নকৰিম নাজানো। যদি আৰু কাইলৈ কিবা এড কৰি দিব পাৰোঁ তেন্তে দিম। বেছি দীঘলো নকৰোঁ এই ভিডিঅ'টোত। আৰু যদি আপোনালোকে ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি খাওঁ। আৰু গুড ইভিনিং। এতিয়া আমি গৈ আছোঁ লটাৰী খেল চাবলৈ। আৰু দীপাৱলী মানেই লটাৰী খেল। আৰু কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ, সেইকাৰণে বোলো আজি যিমানখিনি কৰিব পাৰোঁ ভিডিঅ' কৰি আৰু এড কৰি আপোনালোকৰ আগত আগবঢ়াম। আৰু লটাৰী খেল আহি পালোহি। এইফালে ওচৰৰে ভণ্টি, দাদাৰ ছোৱালী ভণ্টিয়ে খেলাইছে। আৰু বেছি ডাঙৰ খেলো নহয়, সৰুকৈ, তথাপিও লটাৰী খেল বহুত মজা লাগে ন। এতিয়া ভণ্টিয়ে আমাৰ টানিছে বহুত
লটাৰী খেলখনত আহি কিন্তু বহুতেই ভাল লাগিলে কিন্তু তাতকৈ বেছি ভাল লাগিলে ইয়াত কোনোবাই হাঁহিছিলে মানে একদম ৰাৱণৰ হাঁহিৰ দৰে কিন্তু হাঁহিটো মোৰ বেছি ভাল লাগিলে আৰু পুৰস্কাৰকেইটাই ভাল দিছিল আৰু 6টা পুৰস্কাৰ পাইছে আৰু তেওঁ লটাৰীত কপাল খোলা মানেও ভাগ্য লাগিব আৰু যিসকলে ফুটিছে তেওঁলোকক কংগ্ৰেচুলেশ্যনছ আৰু